Akhura, বাপৰে বাপ বাপৰে ক'তনো যায় ইমান তাড়াতাড়ি মোৰ কথা এটা শুনি যাওঁ। গাঞ্জা ভাইটি, কোৱা বা কি কথা আছে তোমাৰ? খুৰা নক'ব আৰু মই বেয়া বিপদ এটাত পৰি গ'লো নহয় খুৰা, বাপৰে বাপ। হয় নেকি? কোৱাচোন কোৱা, কি বিপদত পৰিলা তুমি? মানে মই ঘৰৰ পৰা আহি বজাৰলৈ অলপ বজাৰ চজ কৰিম বুলি ভাবিছিলো। আহি থাকোঁতে কোনোবাই মোৰ পকেটটোকে মাৰি লৈ গ'ল হয়। এতিয়া বৰ ডাঙৰ বিপদত পৰি গ'লো, হাতততো মোৰ 1 টকাও নাই আৰু। হয় নেকি? এইটোতো বৰ বেয়া কথা হ'ল নহয়। ৰাম 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 ৰাম, তুমি সাৱধানেৰে পইচাখিনি অনা নাছিল নেকি? খুৰা আনিলো, কিন্তু কোন তৰ্কত কোনফালেদি কৰিলে মই গমকেই নাপালো নহয়। পকেট মাৰবিলাক বাপৰে বাপ, ইমান চালাক আছে, পতককে লৈ গুচি গ'ল, কোনো একো ধৰিবই নোৱাৰিলো, একেবাৰে গমকেই নাপালো মই। হয় দিয়া, কি ক'বা আৰু এই পকেট মাৰবোৰে নহয় একেবাৰে কি ক'বা, চান্সে বিচাৰি থাকে বুজিছানে? মোৰো এবাৰ এনেকুৱা কৰিছিল। ইহঁতক পালে নহয় একেবাৰে মই কৈছো নহয়, আলু পিটিকা দি পিটিকিলোহেঁতেন। ৰাস্তাইদি চলি থকা কি কম ডাঙৰ আৰু, চকা সঁচাকে দে, ইমান খং উঠে ইহঁতক যদি ধৰিব পাৰো নহয় খুৰা, মই নকৈছো নহয়, এই যে আপোনাৰ যে ৰাস্তাইদি চলি থাকে ডাঙৰ চকা, এইটো কি কয়, এইটো মই পাহৰিলো নহয়, এইটো কি কয়, বহুত ডাঙৰ চকা থাকে নহয় খুৰা, এই ৰাস্তাইদি চলি থাকে ওপৰে এইটো কি কয়? খুৰা, জাগাত ধৰিছে, ৰোলাৰ, এইটো ৰোলাৰ আছে। এই ৰোলাৰটো যদি আনি কেনে মই নহয় সিহঁতৰ গাৰ ওপৰেদি চলাই সিহঁতক একেবাৰে, এইটো আমাৰ খাই না, আমাৰ অসমীয়া মানুহ খাই খলা চাপৰি পিঠা না কি কয়, সেইটো বনাই দিলোহেঁতেন একেবাৰে, মানে একদম ওপৰেদি চলাই দিলোহেঁতেন সেই গাড়ীটো মই, সিহঁতক পালে। এতিয়া খুৰা আপুনি মোক এটা সহায় কৰক দেই, না নক'ব মোক সহায় এটা কৰক এতিয়া। বাৰু কোৱাচোন বাৰু, মই কি সহায় কৰিব লাগে তোমাক? যদি কৰিব পাৰো নিশ্চয় কৰিম দিয়া। মানে খুৰা, মোৰ কবই বেয়া লাগিছে, আপুনিতো পাইছে মোৰ পকেট মাৰিছে, পকেট 1 টকাও নাই এতিয়া মোৰ, আপুনি মোক 50 টকা এটা দিব নেকি? মই আপোনাক পিছত উভতাই দিম। 50 টকা? 50 টকাৰে তুমি কি নিবা? বস্তুৰ যিহে দাম, কিবা পাবা জানো 50 টকাৰে? নাই খুৰা, বস্তু কিনিব পাৰিম, পইচাটো গোটেই গুচি গ'ল, 50 টকাৰেতো মই একো নিব নোৱাৰিম, বেলেগ কাম এটাৰ কাৰণেহে লাগে 50 টকা। কি কাম? খুৰা, কি কম, মোৰ মনটো ইমান ফূৰ্তি আছিলে, বহুত মজা কৰি আহিছিলো, বজাৰৰ পৰা ভাল বস্তু নিম, ঘৈণীৰ কাৰণেও কিবা শাৰী লৈ যাম বুলি ভাবিছিলো, কিন্তু গোটেই মনটো ডাউন হৈ গ'ল খুৰা। এতিয়াতো মোৰ মন একেবাৰে কি কম খুৰা, বহুত দুখ লাগিছে, এই দুখটো মই মাৰিব লাগে খুৰা। খুৰা, আপোনাকে 50 টকা এটা খুজিছো, আপুনি যদি মোক 50 টকাটো দিয়ে নহয়, দুখবোৰ দূৰ হৈ যাব, আঁতৰি যাওঁ সকলোবোৰ দুখ। 50 টকাত তোমাৰ দুখ আঁতৰি যাব, দুখ ধৰি যাব? কি কোৱাহে তুমি? কি কৈছা মই একো বুজি পোৱা নাই। নাই খুৰা, আপুনি মোক 50 টকাটো দিব নহয়, মই একেবাৰে ইয়াৰ পৰা চিধা বসুমতাৰী ঘৰত যাম, আৰু বসুমতাৰী ঘৰত গ'লে মোৰ দুখ দূৰ হ'ব। আচ্ছা। কথা তাৰমানে বেলেগ, এতিয়াহে বুজিছো তোমাৰ দুখটো মই। চোৱা কাঞ্চা, মই তোমাক এই বসুমতাৰীৰ ঘৰত চাউল ধোৱা পানী খাবৰ কাৰণেতো পইচা দিব নোৱাৰিম। যদি তুমি তোমাৰ ঘৰৰ কাৰণে চাউল কিবা নিব খুজিলাহেঁতেন, তেতিয়া নিশ্চয় মই তোমাক দিলোহেঁতেন। এতিয়া মই সেই বসুমতাৰী ঘৰৰ চাউল ধোৱা পানী খাবৰ কাৰণে তোমাক পইচা নিদিওঁ দেই। ঠিক আছে দিয়া, মই গৈ থাকো এতিয়া। Oh, yeah.
ইছালা এটকাও দি থৈ নগ'ল কি চিপিৰা মানুহ ভাবিছিলো চালা 50 টকা এটা ল'ম নিদিলে ইমানবোৰ কাহিনী বানাই ইমানবোৰ কাহিনী ক'লো তথাপিও 50 টকা এটা খীৰাব নোৱাৰিলো চালা ই ধুত্তিৰি কাঞ্চ দেখোন ই কি কৰিছ ৰে তই এতে মৰা খোৱাৰ পৰাটো নোৱাৰিলো ইয়াৰ পৰা কি অলপ খীৰাব পাৰো নেকি চেষ্টা কৰি চাওঁ উই কাঞ্চা ধুত্তি কিনো ভাবি আছা তই নাই একো ক'ব নাই ক'ৰ পৰা আহিলি তই আহিছিলো ৰ মই বজাৰতে পিছে দেখোন বস্তুগিলাৰ যিহে দাম একো কিনবাই নৰা তইনো এতিয়া কি কৰি আছা একলা একলি মইনো কি কম বসুমতাৰী ভাই মই আহিছিলো বজাৰতে ময়ো বজাৰ কৰিম বুলি ভাবি কিন্তু কোনোবাই মোৰ পকেটটোকে মাৰি লৈ গ'ল একেবাৰে পকেট খালী গ'ল বসুমতাৰী ভাই পকেট মাৰি লৈ গেল সি খাইনো থৰবা নৰলি কি যে কয় বসুমতাৰী ধৰিব পাৰিলে আৰু মই এনেকে থাকো নেকি তুৱে মই যে কি সুধি থাকং নহন কমলা খাই বসুমতাৰী ভাই কমলা কি খাই তই কি কমলা খাই মই কি কৰিবিনো কৰিম মই ক'ত কমলা খালো আপুনি কমলা খোৱা মোক দেখিছে নে কমলা খাই মইনো তো কি কমলা খাৱাৰ কথা কলুং তে বসুমতাৰী ভাই আপুনি কিন্তু মোক খং উঠাই আছে বাৰে বাৰে কি কমলা খাই কৰি আছে উই চিত্ৰি তই বেয়া নাপাবি আৰু সি কথা মোৰ কিবা মুখৰ পৰা নিজে নিজে ওলাই যায় বেয়া নাপাবি দে তই বাৰু বেয়া মই কিয় পাম মোৰ বহুত দুখ বসুমতাৰী ভাই বহুত দুখ লাগিছে আজি মোৰ কিন্তু নকৰবি কিবা এটা কৰিম দে কি কৰিব বসুমতাৰী ভাই তোৰটোতো পলাই গ'ল এতিয়াতো পইচাও নাই ভাবিছিলো মই ঘৰত ভাল বস্তু নিম একো নিব পৰা নাই সেইটো কাৰণে মনৰ দুখতে ইয়াতে অকলে খাৰা হৈ আছো মই ভাবিছিলো আজি দেওবাৰ আছে মই আপোনাৰ ঘৰত যাম ধুনীয়াকে দুয়ো মিলি সৰু সুৰা পাৰ্টি এটা কৰিম ভাবিছিলো এটা ভৰাইছিলো হাতো মই লৈ যাম বুলি ভাবিছিলো আপোনাৰ ঘৰত এইটোও নহ'ল আজি পাৰ্টি কৰাটোও নহ'ব আৰু কপালতে নাই আজি হয়তো আজি ৰবিবাৰ ঠগাকে পাইটো কৰবা পাৰলুং হৈ হ'ব দে কাঞ্চা তই চিন্তা কৰবা নালগে মোৰ ঘৰতে হাঁহ আছে তাকে ধৰিম মাৰি কেনে দুইজনো ধুনীয়াকে পাৰ্টিটো ধৰিম তই চিন্তা কৰবা নালগে মই আছো নন পাই গ'লো চালা বকৰা আৰে খুৰাই নিলে কি হ'ল এইটো মই ভাল বকৰা ফচালো দেই আজি মজা হ'ব উই কাঞ্চা তই আৰু কি ভাববা লাগছাতে যাবি না নাযা যাম কিয় নাযাম আৰে আপুনি কৈছে মই নাযাম এইটো হ'বই নোৱাৰে যাম কিয় নাযাম যাৱা যদি বেছি দেৰি নকৰং আৰু মোৰ বাজাৰ পাতৰা হৈছিয়ে যাই কেনে সিটো মাৰি কাটি ঠগাকে পাৰ্টি কৰিম দুইজনো আহি পুৰা মস্তি কৰিম বসুমতাৰী ভাই বালক এইটোহে মোৰ টেলেণ্ট আজি এটা নহয় এটাতো ফচাই দিলো আজি বসুমতাৰীৰ ঘৰত পাৰ্টি ৰে